Hey guys, আজি মই really excited কাৰণ আজি মই আপোনালোকৰ আগত দেখুৱাম যে ঘৰতে কেনেদৰে নেচাৰেল শ্যাম্পু তৈয়াৰ কৰি ল'ব পাৰি। এই জেন্টল শ্যাম্পুটোৱে হেয়াৰ ফল সমস্যা আঁতৰ কৰে, স্কেল্প কণ্ডিশ্যন ইমপ্ৰুভ কৰে, যেনে ডেন্ড্ৰফ নাইকিয়া কৰা, লগতে স্কেল্পত যদি খজুৱা বা ইচিনেছ থাকে তাকো আঁতৰ কৰে আৰু চুলিখিনি সফ্ট আৰু শাইনি কৰি তোলে। এই শ্যাম্পুটো বনাবলৈ লাগিব shikakai, reetha, আমলখি আৰু মেথি। shikakai অসমীয়াত আম হিকৰা বা কোনো ঠাইত পাছৈ টেঙা বুলিও কোৱা হয়। shikakai ক্লিনজিং প্ৰপাৰ্টিজ থাকে, ভিটামিন থাকে, এণ্টিঅক্সিডেণ্ট থাকে যিয়ে হেয়াৰ গ্ৰোথ প্ৰমোট কৰে। দ্বিতীয়টো ইনগ্ৰেডিয়েণ্ট হৈছে reetha, ইয়াক মণিছালৰ গুটি বুলিও কোৱা হয়। সো ইয়াৰ এণ্টিবেক্টেৰিয়েল এণ্টিফাংগল প্ৰপাৰ্টিজ থাকে যিটো স্কেল্প হেল্থৰ বাবে খুবেই ভাল। আমলখি হয়তো সকলোৱে হেয়াৰ কেয়াৰত ব্যৱহাৰ কৰে। আমলখিত ভিটামিন চি থাকে, ই চুলিখিনি কলা কৰি ৰখাটো সহায় কৰে। নেক্সট ইনগ্ৰেডিয়েণ্টটো হ'ল মেথি। হেল্ডি হেয়াৰ গ্ৰোথ প্ৰমোট কৰাটো ই সহায়ক হয়। চুলি সৰা সমস্যা আৰু যি ডিটেংগল প্ৰপাৰ্টিজ আছে সেইখিনিও মেথিত উপলব্ধ। এতিয়া শ্যাম্পু বনোৱা প্ৰচেছটো চাওঁ আহকচোন। ইয়াৰ বাবে লাগিব আমাক এক মুঠি shikakai, এমুঠি মানে মই 12টামান reetha লৈছোঁ, এক মুঠি আমলা লৈছোঁ আৰু 2 চামুচ মেথি লৈছোঁ। ইয়াক এবাৰ ধুনীয়াকৈ ধুই ল'ম যাতে ইয়াত থকা ধূলি মাকতিবোৰ আঁতৰি যায়। যিহেতু মই 500 ml শ্যাম্পু বনাম সেয়েহে ইয়াত মই 500 ml পানী এড কৰিম আৰু গোটেই ৰাতি এইখিনি তিয়াই ৰাখিম। গোটেই ৰাতি তিয়াই ৰখাৰ পাছত দেখিছেনে ইমান ধুনীয়া এটা কালাৰ আহি গৈছে আৰু এই ইনগ্ৰেডিয়েণ্টবিলাকো সফ্ট হৈ গৈছে। ইয়াৰ পিছত reethaৰ এটা ধুনীয়া গুটি ওলাব ব্লেক কালাৰৰ, বহুত ধুনীয়া হয় দেখিবলৈ। সেই গুটিখিনিও ধুনীয়াকৈ এৰাই আহিছে আৰু এই গুটিকেইটাও এৰাই ল'ম। ইয়াৰ পাছত ইয়াক ধুনীয়াকৈ 3টামান উতল আহিবলৈ দিব লাগিব। ইয়াত আৰু অকণমান পানী মই এড কৰিছিলোঁ কাৰণ ভাপ হ'ব, যিহেতু ভাপ হ'লে পানীখিনি অলপ কমি যাব, সেয়েহে ইয়াত অকণমান পানী মই বেছি এড কৰিছিলোঁ। 3বাৰমান উতল আহিবলৈ দিব লাগে আৰু উতল অহাৰ পিছত 15 পৰা 20 মিনিটমান একেবাৰে ল' ফ্লেমত উতলিবলৈ দিব লাগে। এতিয়া আমি গোটেই ইনগ্ৰেডিয়েণ্টখিনি এনেদৰে মোহাৰিব লাগিব। আপোনালোকে গ্ল'ভছ পিন্ধি ল'ব পাৰে, নহ'লে আমলখিৰ যিটো চেকা সেইটো হাতত লাগিব পাৰে, নখবিলাকো ক'লা হ'ব পাৰে, সেইকাৰণে গ্ল'ভছ এখন পিন্ধি ল'ব পাৰে। মই খালী হাতেৰে কৰিছোঁ। এনেদৰে দেখিছেনে ইনগ্ৰেডিয়েণ্টবিলাক মোহাৰি দিওঁতে ইমান ধুনীয়া ফ'ম ওলাইছে আৰু গোটেই ইনগ্ৰেডিয়েণ্টবিলাক পূৰা ছফ্ট হৈ গৈছে। ছফ্ট হৈ যোৱাৰ পিছত এনেদৰে আমি ইয়াক চেপি যিখিনি ৱাটাৰ কণ্টেণ্ট আছে গোটেই ৱাটাৰ কণ্টেণ্টখিনি আমি লৈ ল'ম। এই যে ফ'মবিলাক ওলাইছে এই ফ'মবিলাক ওলোৱাত reethaই সহায় কৰিছে। reethaক নেচাৰেল চ'প নাটছ বুলি সেইকাৰণে কোৱা হয় কাৰণ ইয়াৰ পৰা নেচাৰেলি ফ'ম ওলায়। চেপি লোৱাৰ পিছত যিখিনি ইনগ্ৰেডিয়েণ্ট লৈ গৈছে সেইখিনি গ্ৰাইণ্ড কৰি হেয়াৰ মাস্ক লগাব পাৰে, নহ'লে একাপ পানী দি পুনৰ উতলাই যিখিনি ৱাটাৰ কণ্টেণ্ট ৰৈ যায় সেইখিনি শ্যাম্পুৰ লগত মিহলাই ল'ব পাৰে। এখন চেকনেৰে আমি শ্যাম্পুখিনি ধুনীয়াকৈ চেকি ল'ম যাতে কোনো ধৰণৰ গোটা কণ্টেণ্টবিলাক ইয়াত ৰৈ নাযায়। এই নেচাৰেল যিটো শ্যাম্পু এই শ্যাম্পুটো 2 মাহমান ফ্ৰিজত যদি ৰাখে তেতিয়াহ'লে থাকিব, নহ'লে নৰ্মেল টেম্পাৰেচাৰত 1 মাহ ধুনীয়াকৈ চলি যাব। এই শ্যাম্পুটোৰ ড্ৰবেকছ হৈছে যে এইটো যি মাৰ্কেট বেছ যিবিলাক শ্যাম্পু সেইবিলাকৰ তুলনাত এই শ্যাম্পুটোৰ ফ'মিং এজেণ্টটো কম হয়। যিহেতু ইয়াত কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই সেইকাৰণে ইয়াৰ ফ'ম কম হ'ব আৰু যদি চুলিত তেল সনা থাকে তেতিয়াহ'লে এই তেল আঁতৰাবলৈ ই সক্ষম নহয়।
কাৰণ ইয়াত কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই, সেইকাৰণে এটা নেচাৰেল আৰু মাইল্ড শ্বেম্পু হয়। এই শ্বেম্পুটোৱে ডেফিনেটলি হেয়াৰ ফল কম কৰে, লগতে যিটো হেয়াৰ গ্ৰোথ প্ৰচেছ সেইটোকো ইম্প্ৰুভ কৰে, লগতে স্কেল্পৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনিও আঁতৰ কৰাত সহায় কৰে। এইটো যিহেতু এটা নেচাৰেল শ্বেম্পু হয়, গতিকে ইয়াৰ কোনো ধৰণৰ ছাইড ইফেক্টটো নাই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।